বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে লৈ আহিছোঁ এটি খুবেই দুখবৰ। বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মহিমা চৌধুৰীক আপোনালোকে সকলোৱে চিনি পায়। 1997 চনৰ পাৰদেশ ফিল্মখনৰ জৰিয়তে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা মহিমা চৌধুৰী বৰ্তমান ব্ৰেষ্ট কেঞ্চাৰত ভুগি আছে। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী মহিমা চৌধুৰী বৰ্তমান ব্ৰেষ্ট কেঞ্চাৰত ভুগি আছে। অভিনেতা অনুপম খেৰে ছ'চিয়েল মিডিয়াৰ যোগেদি এটি ভিডিঅ' প্ৰেৰণ কৰিছিলে আৰু এই ভিডিঅ'টোৰ জৰিয়তে অভিনেতাজনে সকলো ৰাইজক জনাই দিছে যে অভিনেত্ৰী মহিমা চৌধুৰী বৰ্তমান ব্ৰেষ্ট কেঞ্চাৰত ভুগি আছে। আৰু মহিমা চৌধুৰীয়ে এই ভিডিঅ'টোত ৰাইজক কৈছে যে তেওঁৰ কেঞ্চাৰৰ কোনো লক্ষণেই নাছিলে। প্ৰত্যেক বছৰে তেখেতে ডক্টৰৰ ওচৰতে টেষ্ট কৰিছিলে, কিন্তু এদিন টেষ্ট কৰোঁতে হঠাৎ ধৰা পৰিছে যে তেখেতৰ বৰ্তমান ব্ৰেষ্ট কেঞ্চাৰ হৈ আছে। আৰু যিহেতু বৰ্তমান অভিনেত্ৰীগৰাকীয়ে কেম'থেৰাপি লৈ আছে, আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকীয়ে বৰ্তমান নিজৰ চুলি কচা হেৰুৱাইছে। তেখেতৰ বৰ্তমান যিহেতু চিকিৎসা চলি আছে, আমি সকলোৱে আশা কৰিছোঁ যাতে সোনকালে সুস্থ হৈ উঠে অভিনেত্ৰী মহিমা চৌধুৰী।